দেৱলৈ আমি কৌটি কৌটি প্ৰণিপাত যাচিছোঁ, গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ যাতে মানুহে মানুহৰ বাবে সকলোৱে যেন কাম কৰে, এখন সুন্দৰ মানৱ সমাজ, শান্তিৰ সমাজ নিৰ্মাণ কৰাত যেন সকলোৱে সহযোগিতা আগবঢ়ায়। আৰু বিশেষকৈ উঠি অহা চামটোৱে আমাৰ ছাত্ৰ ছাত্ৰী যুৱ বন্ধুসকলে যেন ফেচবুক, টুইটাৰ আৰু হোৱাটছআপৰ যোগেদি তেখেতসকলে যেন সমন্বয় বাৰ্তা এজনে আন এজনক প্ৰেৰণ কৰে। কাৰণ ভূপেন দাই ওৰে জীৱন সমন্বয় গীত গাই গ'ল, বিশ্বৰ মানৱ সমাজৰ মাজত মানৱ প্ৰেম, মানৱীয় অনুভূতি শক্তিশালী কৰাৰ ক্ষেত্ৰত আজীৱন কাল তেখেতে কাম কৰি গ'ল। গতিকে ভূপেন দাৰ আদৰ্শক যদি জীয়াই ৰাখিব লগা হয়, আমি অসমৰ বুকুত বসবাস কৰা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একাকাৰ হৈ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে এখন সুন্দৰ সমাজ আমি আমাৰ বুকুত নিৰ্মাণ কৰিব লাগিব, আৰু যিখন সমাজত থাকিব শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু বন্ধুত্ব। আৰু ভূপেন দাৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা কলিকতাৰ বাসগৃহ আৰু লগতে কাজিৰঙাটো কঠুৰীত থকা বাসগৃহ দুয়োটাই সংৰক্ষণ কৰা আমি সিদ্ধান্ত লৈছোঁ। ইয়াৰ উপৰিও ভূপেন দাই উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰে থলুৱা গীতবিলাকক তেখেতে বিশেষভাৱে গুৰুত্ব দিছিল। ইয়াৰ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য তেখেতে গীতৰ মাজেৰে প্ৰকাশ কৰিছিল। গতিকে সেইবাবে আমি ঢলা শদিয়াৰ দলঙৰ দাঁতিত উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয় ক্ষেত্ৰ এখন নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে প্ৰাৰম্ভিক কামবিলাক যথেষ্টখিনি আগবাঢ়িছে। 300 বিঘা মাটিৰ চৰকাৰী আমি স্থানত এই সমন্বয় ক্ষেত্ৰ আমি নিৰ্মাণ কৰিম। ভূপেন দাৰ জীৱনকালত যিমান অমৰ সৃষ্টি, তেখেতৰ সাধনা, এই সকলোবিলাক তাত সুন্দৰভাৱে সংৰক্ষণ কৰা হ'ব। তেখেতৰ বৰঙণি আৰু এই সকলোবিলাক কথাক লৈ সুন্দৰভাৱে সেই সমন্বয় ক্ষেত্ৰত নিৰ্মাণ হ'ব। গতিকে আমি সকলো পক্ষকে এই ক্ষেত্ৰত সহযোগিতা বিশেষভাৱে আহ্বান জনাইছোঁ। সোণোৱালী সোঁৱৰণি যিটো সংগ্ৰহালয় ইতিমধ্যে আজি উন্মোচন কৰা হ'ল, আৰু ইয়াত বিভিন্ন ধৰণে ভূপেন দাৰ ল'ৰালি কালৰ পৰা তেখেতৰ বিভিন্ন মুহূৰ্তৰ কিছু ফটো আৰু ইয়াৰ উপৰি তেখেতৰ গীত, তেখেতৰ ৰচনাৱলী, এই সকলোবিলাক কথা ইয়াত সংৰক্ষণ কৰা হৈছে। আৰু আমি আহ্বান জনাইছোঁ, আৰু যদি কাৰোবাৰ হাতত তেনেধৰণে ভূপেন দাৰ সান্নিধ্য লাভ কৰি কিছু যদি তেখেতসকলৰ হাতত গুৰুত্বপূৰ্ণ তথ্য আছে, তেতিয়াহ'লে তেখেতসকলে যেন স্বতঃস্ফূৰ্তভাৱে আমাক যোগাযোগ কৰি সেই তথ্যবিলাক আমাক অৰ্পণ কৰে। আমি এই সংগ্ৰহালয়ত এনেধৰণে ভূপেন দাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিব বিচাৰিছোঁ।